38 ৰ দেই 38 হ'লে 36 টো কেনেকৈ নিজে কৰিব পাৰে মই ইয়াতে বুজাই যাম তাৰপিছতে বেক নেক 10 আছে ফ্ৰণ্ট নেক 6.5 আছে কমৰটোত 33 আছে 32 33 সেইটো নিজৰ কথা সেই কৰাটো তাৰপিছতে আমি দিকটো 14 লৈছোঁ নাই তাৰপৰা আমি কান্ধটো এই 11 আছে কান্ধ এইটো কয় আমাৰ এইটো কান্ধ কয় আৰু এনেকুৱা ব্লাউজ চিলাবলৈ হ'লে আকৌ কান্ধটো 14 ল'ব লাগিব আমি গোটেই এইটো 11 ঠাইত 14 ল'ব লাগিব কাৰণ আমাৰ এইটো বহল থাকিব ডিঙিটো 3 ল'ব লাগিব এই কান্ধৰ এই চকাটো আমাৰ এই ভাগটো 4 থাকিব লাগিব এটা চাইডে 4 8 8 3 হেৰি 4 ইফালে 3 7 হ'ল নাই এইটো 5.5 আমাৰ এইটো 11 হয়নে 11 আধাটো 5.5 তাৰপিছত আমি ডিঙিটো